ইভিনিং ফ্ৰেণ্ডছ, মই সুমিছে আপোনালোক সকলোকে মোৰ অন্য এটা ব্লগলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। বৰ্তমান ময়ো ভালে আছোঁ। আৰু আমি আজি ইয়াতে মোৰ প্ৰগ্ৰেম এটা আছে আৰু ইয়াতে বিহু প্ৰগ্ৰেম আছে। আমাক মাতিছে, আমি তাতে বিহু প্ৰগ্ৰেম কৰিব যাওঁ। আৰু ভিডিঅ'টো কিমান দেখাব পাৰোঁ কিমান দেখাব নোৱাৰোঁ নাজানো, কাৰণ তাত বহুত মানুহ থাকিব আৰু সদায় নেদেখা মানুহ থাকিলে অলপ লাজ লাগে ভিডিঅ' কৰিবলৈ, আৰু তাত ডাঙৰ ডাঙৰ মানুহো থাকিব, গতিকে মেম ছাৰ হেড থাকিব, গতিকে সেইকাৰণে ভিডিঅ'টো হয়তো সম্পূৰ্ণ দেখাব নোৱাৰিবও পাৰোঁ। যিখিনি পাৰোঁ মই দেখাবলৈ চেষ্টা কৰিম, গতিকে ভিডিঅ'টো শেষলৈকে চাবলৈ মই আশা কৰিলোঁ। আৰু এইখিনিতে এটা কথা কওঁ, কি আমাৰ এইটো এটা প্ৰগ্ৰেম হয়, গতিকে প্ৰগ্ৰেমত তাত নাচ গান বহুত কিবা কিবি হৈছিলে। তাতে আমাৰ অসমৰো এটা যিটো ট্ৰেডিশ্যনেল বিহু, তাত আমাকো নিমন্ত্ৰণ কৰিছে, গতিকে আমি নিমন্ত্ৰণ ৰক্ষা কৰি আমিও যাম। আৰু যিহেতুকে বাহিৰত হয়, গতিকে বিহু বুলি ক'লে সঁচাকৈ বহুত ভাল লাগে। আৰু যিহেতুকে আমাৰ অসমৰ এটা মান হয়, আৰু অসমৰ স্বাভিমান মান সকলো হয়, কাৰণ বিহু অবিহনে আমি আধৰুৱা, আৰু বিহু নহ'লে আমাৰ একোৱেই নাই। আৰু গতিকে সেইকাৰণে আমি ইয়াতে বিহুটো যাতে ভাবিলোঁ যে ঠিকে আছে আৰু মাতিছে তেতিয়া আমি যাম। গতিকে আমি অসমীয়া ইয়াতে কেইবাগৰাকীও আছোঁ, গতিকে সেইকাৰণে ভাবিছোঁ বিহু প্ৰগ্ৰেমটো আমি কৰিম। আৰু ধুনীয়াকৈ কৰিলোঁ, ৰিহাৰ্চেল কৰি আছোঁ। আপোনালোকক ৰিহাৰ্চেলৰ পৰা মই ৰিহাৰ্চেলৰ প্ৰেক্টিচৰ পৰা একদম শেষলৈকে ভিডিঅ'টো ইয়াতে মই সকলোবোৰ এড কৰি দিম, আৰু ভিডিঅ'টো চাব বুলি শেষলৈকে আশা কৰিলোঁ। আৰু কেনে লাগিলে ভিডিঅ'টো নিশ্চয় জনাবলৈ নপাহৰিব। আৰু কি ক'ম আৰু এনেকৈ ভাল লাগে। ইয়াতে আৰু এটা প্ৰগ্ৰেম হৈছিলে, যিটো মোৰ খুব ভাল লাগিছিলে। সেইটো হৈছে কি যে এনেকৈ বুজাইছিলে যে ভগৱান এজনেই, আমি যেনেকৈ ভেদভাৱ কৰি থাকোঁ মুছলমান হিন্দু সকলোৰ মাজত, গতিকে সেইকাৰণে সেইটোৱে বুজাইছে যে আমি কেতিয়াও জাতি ধৰ্ম সেইবোৰলৈ ভেদভাৱ কৰিব নালাগে। সেইকাৰণে সদায় সকলো মিলা প্ৰীতিৰে থাকিব লাগে। ময়ো সেইটোৱে বিচাৰোঁ, সকলোৱে যাতে মিলা প্ৰীতিৰে থকাটোৱে বিচাৰোঁ। আৰু ইমানেই ক'ম, আৰু কি ক'ম, আৰু সকলো ভালে কুশলে থাকক। আমাৰ বিহু নাচ দেখি কোনো ৰখিবই নোৱাৰিলে। বিহু বুলি ক'লে সঁচাকৈ কোন ৰখিব পাৰে। আৰু আমাৰ অসমীয়া আছিলে দুগৰাকী, আৰু বাকী চব ইউ.পি. বিহাৰ আৰু ৰাজস্থান এনেকৈ আছিলে। তেখেতলোকেও আমাৰ লগত আহি ধুনীয়াকৈ বিহু নাচিছে, শিকিছে সিহঁতিও। আৰু খুব ভাল লাগিলে সেনেকৈ যেতিয়া আগবাঢ়ি আহে কোনোবা নিজেই। আমি নচা দেখি সিহঁতিও আহি গ'ল, গতিকে ভাল লাগিলে, আমিও শিকাই দিলোঁ সিহঁতক। আৰু সেয়াই, আৰু বহুত এনজয় কৰিলোঁ সেইকেইটা দিন, ভাল লাগিল। তো চাই থাকিব শেষলৈকে। আমাৰ ধুনু কলিজা উঠি গ'ল না? ধুনু কিয় উঠি গ'লা ইমান জল্দি? বহুত দুষ্ট হৈছে এইকেইদিন আৰু আমি এতিয়া ভিডিঅ'টো চাওঁ ব'লকচোন। আমি বেংগলোৰত আমি বিহু কেনেকৈ নাচিলোঁ, আৰু ব'লকচোন ভিডিঅ'টো উপভোগ কৰোঁ। ফুৰে ফুৰে পৰিছে নাহৰ তলত জাল ভৰি ফুলিছে। জাননী তুমিয়ে মোৰ কামনা বাসনা, তুমিয়ে মোৰ জীৱনৰ ভৰসা, তুমিয়ে মোৰ বুকুৰে কৰি
যিমান বহুতখিনি দীঘল আছিলে ভিডিঅ'টো আৰু মই ইমানখিনি ভিডিঅ' কৰিব পৰা নাছিলোঁ কাৰণ মই ইয়াত আমাৰ প্ৰগ্ৰেম আছিলে কাৰণে আমাক ইয়াত আহিব দিয়া নাছিলে আৰু অকণমানহে ভিডিঅ' কৰি ৰাখিছিলোঁ আৰু যিখিনি মই ভিডিঅ' কৰি ৰাখিছিলোঁ আপোনালোকক মই ইয়াতে এড কৰি দিছোঁ আপোনালোকে ভিডিঅ'টো উপভোগ কৰক ধুনীয়াকৈ এতিয়া আমাৰ সকলোৰে নাচি বাগি হৈ গ'ল আৰু এতিয়া আছে টি পাৰ্টি আৰু সকলোৱে আমি এতিয়া চাহ খাবলৈ যাম
বস্তু অৰ্ডাৰ দিছিলে আৰু কি বস্তু আপোনালোকক দেখাম, আপোনালোকে চাই থাকক ভিডিঅ'টো আৰু গম পাব কি বস্তু। যদি ভাল লাগে আপোনালোকেও ল'ব পাৰে আৰু নিশ্চয় কম কেনেকুৱা। বস্তুটো ওলাই গ'ল ওলাইছে দেই। সেইটো খোলা জলদি। বস্তুটো হ'ল এইটো আৰু কেনেকুৱা লাগিছে আপোনালোকৰ ভাল লাগিছেনে বাৰু? মোৰ কিন্তু ভালেই লাগিছে আৰু ইয়াতে সকলো মাছ, মাংস, বেঙেনা, বিলাহী আৰু আমি যিবিলাক খাওঁ ঘৰুৱা খাদ্য সেইবোৰ ধুনীয়াকৈ পুৰি খাব পাৰিম। ভিডিঅ'টো কেনেকুৱা পালে চাই নিশ্চয় জনাবলৈ নাপাহৰিব আৰু আৰু মানে কি ভিডিঅ'টো শেষলৈকে চোৱাৰ বহুত ধন্যবাদ। আজি মানে বিশেষকৈ বহুত ভাগৰ লাগিছে মোৰ আজি। চকু দেখিছে এয়া অকণ হৈ আছে আৰু বহুত মানে টোপনি লাগিছে, বহুত ভাগৰো লাগিছে। আহিকে আকৌ ভাত পানী বনাই প্ৰথম আহিকে মই চাহ একাপ খালোঁ। গতিকে মোৰ চাহ নহ'লে একোৱেই নহয়, মোক ৰাতিপুৱা গধূলি গাখীৰ চাহ একাপ লাগিবই। আৰু তাৰপিছত ভাত তৰকাৰী বনালোঁ। তাৰপৰা আমাৰ ৰিয়াঞ্চিও জলপান খালে। সকলোৱে খাই বৈ আজৰি হৈ এতিয়া বিচনাত আহিছোঁ। ৰাতি এতিয়া 11টা বাজিলে আৰু এয়া শুব বুলি ভাবি আছোঁ। তাই হোৱাই নাই এতিয়ালৈকে আৰু অলপ সময় তাই শুওঁতে সদায় 12টা 11:30 বাজেই। মানে কি ক'ব, সদায় তাইৰ দেৰিয়ে হয়। আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰি মাৰিছোঁ। কিবা যদি ভুল বান্ধি আছে প্লিজ ক্ষমা কৰিব আৰু ভিডিঅ'টো শেষলৈকে চবে বহুত ধন্যবাদ। আৰু আগলৈও ভিডিঅ'বিলাকত যেন এনেকেই মৰম দি যায় সেয়াই মই আশা কৰিছোঁ। আৰু আজিলৈ